Hey guys, welcome to MJD vlog. আৰু আজি আকৌ মানে মৰিগাঁৱৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ভাবিছিলোঁ সেইটো ব্লগ দিম নেক্সট মানে যিটো ব্লগ দিছিলোঁ সেইটো ব্লগে দিম বুলি ভাবিছিলোঁ। তাৰপিছত আজি আকৌ এটা ব্লগ দিম আপোনাক লোকক মানে আৰু আপোনালোকক জাষ্ট নৰ্মেল ব্লগ আৰু এই এনেকুৱাই আৰু ক'তো যোৱা নাই, ক'তো ঘূৰা নাই, ক'তো ফুৰা নাই, তেন্তে ভিডিঅ'টো চাই থাকক। আৰু বৰ্তমান আছোঁ মই মানে দলংখনত আৰু সেইদিনা যে কৈছিলোঁ ফুৰিব দলংখন এইখনে ইয়াতে আছোঁ বৰ্তমান। অকলে আহিছোঁ ফুৰিব, এইখন চাইকেলখন লৈ পেলাই আহিছোঁ। এনেই আৰু ব্লগটো দেখুৱালোঁ কি কৰোঁ কি নকৰোঁ তেনেকৈ আকৌ মোবাইলটো হাতত লৈছোঁ যিহেতুকেতো ভিডিঅ' এটা হৈ যাব আৰু ইয়াতে অকণমান পানীও হৈছে আৰু অলপ চলপ আমাৰ সিফালৰ দৰে। আপোনালোকক এইবাৰ দলংখনৰ এটা মানে ধুনীয়া এটা ভিউ দেখুৱাই দিওঁ আৰু চাই থাকক সকলোৱে। আৰু আপোনালোকে কেইটামান দিন বা এমাহ বা 20 দিন 25 দিন সেনেকুৱা আপোনালোকে ধৈৰ্য ধৰক। তাৰপিছৰ পৰা ভাল ব্লগ মই লৈ আহিম। মই মানে যাম না গুৱাহাটীত, আপোনালোক কৈছিলোঁৱে মই এই নেক্সট ভিডিঅ'ত কৈছিলোঁৱে, যিটো খেলাৰ ভিডিঅ' আছিল সেইটো ভিডিঅ'ত কৈছিলোঁৱে মই গুৱাহাটী যাম বুলি। বহুত জল্দি গুৱাহাটী যাম, মানে কামবোৰ কৰি আছোঁ আৰু গুৱাহাটী যোৱা যদি সকলোবিলাক যদি মিলি যায় তেনেহ'লে 10 দিন 15 দিনৰ ভিতৰতে গুচি যাব পাৰোঁ, নহ'লে আৰু এমাহ লাষ্ট আৰু নেক্সট মাহত নিশ্চয় গুৱাহাটী যাম ছেপ্টেম্বৰ মাহত। আৰু তাৰ পৰা ভাল ভিডিঅ' দেখোন আপোনালোকক কণ্টেণ্ট ভাল কণ্টেণ্ট দিব চেষ্টা কৰিম। আৰু সেইকাৰণে গুৱাহাটীত যাম, কামো কৰিম ব্লগো বনাম, দুটা কামেই একেলগে কৰিম। সেইটোৱে আৰু বহুতে মোক মানে ৰাস্তাত লগ পালে বা ক'ৰবাত লগ পালে মানে কোনোবাই মানে সোধে আৰু যে মানে এতিয়া কি কাম কৰি আছ বা কি কৰ, ইউটিউবে কৰি থাকিবিনে না কিবা বেলেগ কামো কৰিবি। মই কওঁ যে মই ইউটিউবটো কেতিয়াও মই ফাৰ্ষ্ট অপশ্যন হিচাপে মই ইউটিউবটো লোৱাই নাই। মই ইউটিউবটো সদায় মই ছেকেণ্ড অপশ্যন হিচাপে লৈছোঁ, কাৰণ মোৰ ফাৰ্ষ্ট অপশ্যনটো হৈছে মই মানে ভাল এটা কাম এটা কৰি থকা, আৰু ছেকেণ্ড অপশ্যনটো হৈছে মোৰ ইউটিউব। আৰু মই ইউটিউবৰ পৰা বেছি মই আশা নকৰোঁ, কাৰণ যিহেতুকে ইউটিউবত আজিকালি অসমীয়া ব্লগাৰ বা আছামিজ ভিডিঅ' বহুতবিলাক হৈছে, আমিনো ক'তনো ভাইৰেল হ'ব পাৰিম। হ'লেও আৰু কৰি গৈ আছোঁ কিবা এটা বিশ্বাসত, কেতিয়াবা নহয় কেতিয়াবা হ'লেও অকণমান হ'লেও ছাকচেছ পাম ইউটিউবৰ পৰা যিখিনি পাওঁ সেইখিনিয়ে মোৰ কাৰণে বহুত। আৰু মই সেইকাৰণে ইউটিউবটো মই ছেকেণ্ড অপশ্যন কৰি ৰাখিছোঁ। মই কিবা এটা কামো কৰি থাকিম, লগতে মই ইউটিউবটো কৰিম, ইউটিউবটোৰ লগত মই কামটো নকৰোঁ, মই কামটোৰ লগতে মই ইউটিউবটো কৰি থাকিম। সেয়ে আৰু সেইখিনিয়ে আৰু কথা। আৰু কালিৰ দৰে আজি আৰু আমাৰ গুণগুণো আহি পালে। গুণগুণ বেটা মৰিগাঁৱত আহিছোঁ। এতিয়া বহুতে কমেণ্ট কৰি ক'ব আৰু যে এনেই তেনেকুৱা ভিডিঅ' দি থকাতকৈ ক'ৰবাত যোৱা ভাল ঠাইত যোৱা, মৰিগাঁৱত ভাল মৰিগাঁৱত কিবা বস্তু ওলাইছে বা কিবাকিবি আছে আৰু চাব যোৱা দেখুওৱা মানুহক। আৰু গাইছ মই কৈছোঁৱে নেক্সট ভিডিঅ'টোত যে মই মৰিগাঁৱত আহিছোঁ, কিন্তু মোৰ টাইমটো বহুত কম আৰু তাৰ লগতে পইচাটোৰ অলপ প্ৰব্লেম, সেইকাৰণে মই ইমান ঠাই চাই ঘূৰা নাই। আৰু নেক্সট কেতিয়াবা আহিম, ভালকৈ ঘূৰিম মৰিগাঁও, দেখুৱাম সকলোকে। আপোনালোকে এইটো ভিডিঅ'ত আগৰ দুটা ভিডিঅ'টোত গমেই পায়, তাৰ সিফালে মই 3 সপ্তাহমান মই ভিডিঅ' আপলোডেই কৰা নাছিলোঁ, 21 দিনমান। কাৰণ কিয় মোৰ মোবাইল নাছিল, সেইকাৰণে মই ভিডিঅ' আপলোড কৰা নাই। কাৰণ মই যেতিয়া মোবাইল পাওঁ তেতিয়াই ভিডিঅ' বনাওঁ। আৰু এইটো ভিডিঅ'টো দিলোঁ নহয়, এতিয়া আৰু মই কেতিয়া ভিডিঅ' বনাওঁ ঠিক নাই আৰু মানে হয়তো 20 দিনো হ'ব পাৰে, 25 দিনো হ'ব পাৰে, হয়তো ডাইৰেক্ট গুৱাহাটী গ'লেও মই মানে বনাব পাৰোঁ। আৰু সেয়ে আৰু গুণগুণে ইফালৰ পৰা ইফালে ঘূৰি আছে আৰু ময়ো ইফালৰ পৰা ইফালে গৈ আছোঁ। মাকে থৈ গৈছে সেইকাৰণে ইয়াক, আৰু গুণগুণে নাচি আছে। আৰু সেয়া আৰু ভিউৱাৰ আজিৰ ভিডিঅ'টো এইখিনিয়ে। ইফালে আৰু বা তই ইউটিউবে কৰি থাকি পিনে বেলেগ কামো কৰিবি, সেইকাৰণে মানে আজি মানে এইটো ভিডিঅ'ৰ দ্বাৰাইদি মানে ডাউটটো ক্লিয়াৰ কৰি দিলোঁ। আৰু তেন্তে বাই গাইছ, লাভ ইউ অল। নেক্সট ভিডিঅ'ত লগ পাম সকলোৱে, তেতিয়াহ'লে এৰিছোঁ, বাই জয় আই অসম।